আপোনাৰ নামটো ক'ব? মোৰ নাম পংকজ সাহা। মই ডিমুৰ পৰা আছোঁ, ডিমু মণ্ডলী। ঈশ্বৰৰ প্ৰশংসা হওক, গুৰুদেৱৰ প্ৰমাণ জনাওঁ। মই বহুত বেয়া কাম কৰিছোঁ, বৰ বেয়া বস্তু খাইছিলোঁ, মাৰ্ডাৰো কৰিছিলোঁ, আৰু এতিয়া পহু পাই পেলাই মই হেৰি জোৰকৈ কওক অলপ। ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। মই ডিমু মণ্ডলী, মোৰ নাম যশোদা সাহা। মই নামঘৰৰ হৈ সাক্ষ্য কেইটামান দিছোঁ। তেওঁ কিছুমান বেয়া কাম কৰিছিলে। এতিয়া ঈশ্বৰক পাই তেওঁ সকলো এৰিলে। মদ পানী নিচাজাতীয় বস্তু খাইছিলে, সকলো বস্তু এৰিলে। এতিয়া ঈশ্বৰক পাই আমি বহুত পৰিত্ৰাণো পালোঁ। আজি আমাৰ 2019 চনত জুন মাহত আমি ইয়ালৈ আহিছিলোঁ। তেতিয়াৰ পৰা আমি সকলো ঈশ্বৰক পাই পেলাই সকলো পৰিত্ৰাণ পালোঁ। আৰু আমাৰ এডোখৰ মাটি আছিলে, মাটিডোখৰ কাৰণে জেং লাগি আছিলে। আমি 6 বছৰৰ পৰা বহুত কিবা কিবি কৰিলোঁ, আমি একো সফল নহৈছিলোঁ। বহুত তাবিজ চাবিজো কৰিলোঁ, নহ'ল। এতিয়া আমি যেতিয়াৰ পৰা প্ৰভুক পালোঁ, প্ৰাৰ্থনা কৰি কৰি আজি আমাৰ কাম সফল হ'ল। আৰু গোটেইখিনি পোৱা নাই, সেইখিনি হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিব গুৰুজনাক। আৰু আমি বৃহস্পতিবাৰে ডিমু মণ্ডলী ইয়াত কামলৈ আহিছিলোঁ। তেতিয়া মই গুৰুজনাৰ পৰা আশীৰ্বাদ লৈ গৈছিলোঁ। গুৰুজনাই আশীৰ্বাদ দিলে। 8 তাৰিখে আশীৰ্বাদ দিছে, 10 তাৰিখে আমাৰ কাম হ'ল। আৰু তাৰ বিনিময় আমি কিবা এটা দিবৰ কাৰণে আহিছোঁ নামঘৰত। সেইটো দিবলৈ আহিছোঁ 10,000 টকা মই নামঘৰৰ নামত গৃহ নিৰ্মাণৰ কাৰণে মই দিব লৈছোঁ।